মেলাত আহি গলো মেলা বুলি ক'লে মানে চাক না কেনেকা এটা মাইকী মান ও ভাই ফিলিংস কেনে ফিলিংস কিবাকে ফাইনালি প্ৰিয়ম স্বাগতম নতুন চেনেল নতুন ভিডিঅ' লৈ আৰু এতিয়া বাজিলে তা 22 হ'ল আৰু এতিয়া যাবলৈ ওলাইছো ৰাসত মানে সৰু থাকোতে আমি মা দেউতাৰ লগত গৈছিলো আৰু এতিয়া চাক আৰু আমি ল'ৰাবিলাক একেলগত এনেকা গোট হৈ গৈ আছো আৰু সময় কেতিয়া বদলি গ'ল এইটো গমেই নাপালো ঘৰৰ পৰা আহি পালা নেকি আমি আৰু যাবলৈ ওলাইছো এইবিলাক আনছো আমি হয় নেকি বজাৰ চজাৰ পুৰা মাৰি দিম আৰু এনেকা মংগলৰ ৰাসত আহি গলো আৰু এনেকা লাইট বিলাক চাক না কেনেকা সজাইছি মানে ৰাসৰ ফিলিংছ দিছে মা কসম আৰু এনেকা ডেকৰেশ্যনবিলাক আৰু এই সুপনে মানে শ্ৰীকৃষ্ণ ৰাস মহোৎসৱন এনেকা লিখি দিছি আৰু এনেকা মানে ভিতৰত গৈ আছো আহি পালো আৰু ইয়াতে ৰাসত আপোনাৰ কি কি কৰিছে ক'তনো আৰু পৰিস্থিতি ভয়ংকৰ হ'ব যি দাদাহঁতে পুৰা ডিউটি কৰি আছে না আৰু এনেকা মানে ভিতৰত যাব লাগে যাই কিনে আপোনালোকক পৰিস্থিতি মানে অলপ দেখাই দিব লাগে মানে আপোনালোকক মূৰ্তিখিনি অলপ দেখাই দিলো আৰু ৰাসত ইমান ভালকে দেখাব নোৱাৰি কিন্তু আৰু আহিম না সেইদিনা এটা ভালকে এটা ভিডিঅ' বনাম এইটো ৰাসৰ পৰা আৰু এনেকা অলপ ওলাই গৈ আছো মানে ৰাসৰ খণ্ড দুটা না তাতে গৈ আছো মানে দ্বিতীয় খণ্ডত গৈ আছো এনেকে ৰাসৰ মানে দুটা খণ্ড তাতে গৈ আছো মানে এইটো খণ্ডত ফুৰিলো অলপ দেখালো আজি মানে ইমানো আপোনালোকক ভালকে দেখুৱাব পৰা নাই বাৰু আৰু এটা ৰাসৰ পৰা ভিডিঅ' দিম বাৰু আৰু এইটোৱে ৰাসৰ দ্বিতীয় খণ্ড মানে ইয়াতে চকৰি টকৰি কিবা কিবি আছে আৰু অলপ বাণিজ্য মেলাত সোমাই আহিলা বুলি ক'লে আপোনালোকক এই কিতাপ নট অনলি কিতাপ ইয়াতে সকলো ধৰণৰ বস্তু পাই যাব মানে কাণফুলি চানফুলি পুতলা চুতলা চব গোটেইখিনি পাই যাব মেলা বুলি ক'লে কিতাপ নাই কিতাপ অনলি কিতাপ নহয় বহুত কিবা কিবি আছে তো আপোনালোকো আহিব বাণিজ্য মেলাত আৰু এনেকৈ সোমাই গৈ আছো ভিতৰত মানে চকৰি টকৰি মেলা য'ত লাগিছে তাতে গৈ আছো মানে ভিতৰত এনেকৈ মেলাত আহি গলো মেলা বুলি ক'লে মানে এই চকৰি যিবিলাক পোৱা যায় তাতে আহি গলো আৰু দুটা খণ্ড আপোনালোকক কৈছো না আজি ভিডিঅ'টো অলপ কমকৈ আহিছে মানে আজি ইমানো ভালকে ভিডিঅ' কৰিব পৰা নাই মানে বহুত মানুহ না সেইকাৰণে অলপ লাজ লাগে আৰু মানুহ চাক না গাইছ এইখিনি চাক না কেনেকা এটা মাইকী মানুহক টিকেট কাউণ্টাৰত লগাইছে বাপৰে বাপ এই টিকেট মাইকী মানুহ যে কিমান আগবাঢ়ি গৈছে তাক প্ৰমাণ কৰিছে ও ভাই ফিলিংস কেনে ফিলিংস কেনেকুৱা ফিলিংছ বঢ়িয়া লাগছে আৰু এইখিনিত চকীত উঠিম বুলি ভাবি আছো কিন্তু CCTV এলেকা উপলব্ধ এলেকা বুলি লিখি দিছি ক'ত CCTV কেমেৰা বে এনেকৈ মোটা চোটা হৈ গ'ল আৰু এতিয়াহে অলপ জোচ আহিল মানে চকীটো উঠব লাগে না আৰু অলপ বমি আহে বাৰু বমি চমি আৰু বাট আজি আৰু উঠব লাগে চকীত কিবাকে ফাইনেলি উঠি দিলো আৰু ভাই উঠিছে পুৰা ভাল লাগিছে না ভাই এ ভাই তই এইটো নলকিয়া এইটো লৈ ল এনেকৈ সৰু মুৰাকৈ অলপ বজাৰ কৰিলোঁ মানে পুতলা চুতলা লৈ ল'লোঁ আৰু ইহঁতৰ লৈ লোৱা আৰু এনেকৈ মানে অলপ হোটেলত আহিলোঁ হোটেলত মানে ইয়াতে ঘুগুনি চুগুনি কিবা কিবি খাই যাওঁ আৰু ঘৰত আমিতো দামী হোটেলত খাব পারলো ভাই ইয়াতে কি আহিলো ভাই আরে ভাই আমি ফুটপাতে খাম না আর এতে বস্তুটা ভাল বস্তু ভাল হ'লে কি হ'ব কিন্তু দামটো যে পুৰা লৈ ল'লা এনেকৈ জিলেপি টিলেপি অলপ টেষ্ট কৰি ল'লোঁ আৰু জিলেপি ভালে লাগিল আৰু ইয়াৰ পৰা ভাবিছোঁ ঘৰৰ কাৰণে 1 কেজি জিলেপি লৈ লওঁ এই ৰাগ বুলি লৈ ল'লোঁ আৰু এইখিনি চাক না ফুলখিনি কিমান ধুনীয়া লাগছে মানে কিনিব নোৱাৰি কিন্তু অলপ ভিডিঅ'টো কৰিব পাৰি না তো এনেকৈ যিটো গেটেৰে সোমাইছিলোঁ সেইটো গেটেৰে ওলাই গৈ আছোঁ আৰু এনেকৈ এটা দোকানত মানে ঘুগুনি খাইছোঁ এইটো বাপৰে বাপ ইমান দাম কিমান লৈছে এই 190 টকা ঘুগুনি আর চাউমিন বাৰু যি কি নহওক ৰাগ বুলি দাম চামটো ল'বই না আৰু এনেকৈ য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি তোৰ পৰা ভিডিঅ'টো শেষ কৰিছোঁ তো ভিডিঅ'টো কেনেকৈ পাইছে কমেণ্ট কৰি নিশ্চয় জনালে মানে বাই